back to my channel আৰু আজি মই আপোনালোকক দেখুৱাম মোৰ কেইটামান অতিকৈ প্ৰিয় ড্ৰেছ আৰু প্ৰিয় ড্ৰেছৰ ভিতৰত মোৰ সদায় আটাইতকৈ প্ৰিয় ড্ৰেছ কেইটা হৈছে শাড়ী আৰু মেখেলা চাদৰ মই খুব বেছি ভাল পাওঁ মোক যদি কোনোবাই কয় যে তুমি কিবা ড্ৰেছ লোৱা আৰু মই হয়তো টি-শাৰ্ট জিন্স এইবিলাকৰ বিপৰীতে মই সদায় শাড়ী আৰু মেখেলা চাদৰে ল'বলৈ যাম কাৰণ সেই দুটা ড্ৰেছ মোৰ আটাইতকৈ প্ৰিয় খুব বেছি ভাল পাওঁ মই আপোনালোকৰ ওচৰত এতিয়া দেখুৱাবলৈ গৈ আছোঁ আৰু ইয়াৰ উপৰিও মই আৰু আপোনালোকক আৰু কিছুমান বস্তু দেখুৱাম বলক এতিয়া ভিডিঅ'টোৰ ফালে আগবাঢ়ো কিনো দেখাওঁ সকলোখিনি আমি চাই লওঁ বলক টিং টিং বলক এতিয়া আমি ভিডিঅ'টোৰ ফালে আগবাঢ়ো টিং টিং মই প্ৰথমে এইটো দেখাবলৈ গৈ আছোঁ আৰু এইটো মই লৈছিলোঁ মোৰ দাদা এজনৰ বিয়া আছিলে মই তেতিয়া লৈছিলোঁ এইটো ড্ৰেছ মই কিন্তু ড্ৰেছবোৰৰ নাম ইমান ভালদৰে নাজানো কিন্তু মোৰ এইটো ড্ৰেছ ভাল লাগিছিলে আৰু সেইকাৰণে মই লৈছিলোঁ নেক্সট মই এখন চাদৰ লৈছিলোঁ এক্সট্ৰা চাদৰ এয়া চাওক আপোনালোকে ব্লেক মেখেলা বা পিংক তেনেকুৱা মেখেলা আৰু ব্লাউজ এনেকৈ মিলাই পিন্ধিব পাৰে এইবিলাক চাদৰ ভাল লাগে বিহু বা এনেকুৱা বেলেগ কিছুমান ভাল লাগে এনেকুৱা ড্ৰেছবোৰ নেক্সট লৈছিলোঁ এযোৰ মেখেলা চাদৰ পিংক কালাৰ এইযোৰ এতিয়া এই ড্ৰেছটো মই বহুতকে পিন্ধা দেখিবলৈ পাওঁ কিন্তু সেইটো সময়ত মোৰ এইযোৰ মেখেলা চাদৰ ভাল লাগিছিলে আৰু মই সেইকাৰণে লৈছিলোঁ এইটো ড্ৰেছ নেক্সট এযোৰ ৰেডত লৈছিলোঁ এইটো আৰু মই ইয়াৰে লগত গ্ৰীণ কালাৰৰ ব্লাউজ পিন্ধোঁ এইটো কালাৰৰ তেতিয়া বেছি ভাল লাগে ড্ৰেছটো আৰু এইটো মেখেলা আৰু এইখন চাদৰ ইয়াৰ ব্লাউজটো ব্লেক আহিছিলে কিন্তু মই এক্সট্ৰা খান কাপোৰ আনি গ্ৰীণ কালাৰৰ ব্লাউজ লৈছিলোঁ আৰু ইয়াতে যিহেতু ব্লেক আৰু ৰেড আছে আৰু এইটো মই ব্লেক ৰেডেদি গাঁঠিছিলোঁ এইটো গুঠি লৈছিলোঁ নিজে গুঠিছিলোঁ নেক্সট আছে স্কাই ব্লু কালাৰৰ এযোৰ ড্ৰেছ স্কাই ব্লু এইযোৰ কালাৰটোৱে ভাল লাগিছিলে কালাৰটোৰ কাৰণে লৈছিলোঁ ড্ৰেছটো আৰু এইটো মেখেলা আৰু ইয়াৰে ব্লাউজটো স্কাই ব্লুতে আহিছিলে আৰু এনেকুৱা ধৰণৰ আছিলে হাতত এনেকুৱা ধৰণৰ আছিলে নেক্সট লৈছিলোঁ মই এখন অনলাইন লৈছিলোঁ শাড়ী এখন হোৱাইট কালাৰ হোৱাইটত এনেকুৱা নেক্সট লৈছিলোঁ মই এখন ব্লেক কালাৰৰ শাড়ী এইখন ইয়াৰে মই খুলি দেখুৱাইছোঁ এইটো আঁচলটোত এইখিনি আছিলে বাকী শাড়ীখন একে আঁচলটোত জাষ্ট এইখিনি আছে ডাঙৰকৈ ভাল লাগে শাড়ীখন আৰু এখন লৈছিলোঁ এইখন গ্ৰীণ আছে ভিতৰত এইটো নহয় এইখিনিত গ্ৰীণ আছে আৰু বাকী কালাৰটো এইটোৱে আৰু ব্লাউজটো ইয়াৰে লগত মই গ্ৰীণ লৈছিলোঁ তাৰপিছত লৈছিলোঁ এখন অৰেঞ্জ কালাৰৰ শাড়ী এইখন খুব ধুনীয়া শাড়ীখন আৰু প্ৰাইচটো ইমান বেছি নহয় ইয়াৰে কম আছিলে খুব ধুনীয়া শাড়ীখন কিন্তু এইখন আৰু ভিতৰটো এনেকুৱা আঁচলটো এইটো আৰু ভিতৰটো এনেকুৱাই ইয়াৰে লগত মই স্কাই ব্লু কালাৰৰ ব্লাউজ লৈছিলোঁ তেতিয়া বেছি আহে ভাল লাগে ড্ৰেছটো আৰু স্কাই ব্লু কালাৰৰ ব্লাউজটো পিন্ধিলে বেছি ধুনীয়া লাগে শাড়ীখনৰ লগত আৰু মই ইয়াৰে ব্লাউজটো চিলোৱাও নাই আৰু নিপিন্ধোঁ কাৰণ এইখন নেক্সট লৈছিলোঁ মই এইখন একেবাৰে চিম্পল শাড়ী আৰু ইয়াৰে লগত মই বেলেগ ধৰণৰ এটা ব্লাউজ চিলাইছিলোঁ ডাৰ্ক ব্লু
লৈছিলোঁ আৰু তাৰ পিছত এইখন শাৰীও লৈছিলোঁ। এইখন শাৰীখন লৈছিলোঁ, একো নাই শাৰীখনত, বহুত চিম্পুল হয়, কিন্তু এই বস্তুবোৰ দেখিছেনে? এই বস্তুখিনিৰ কাৰণে ৰাতি পিন্ধিলে খুব ধুনীয়া লাগে শাৰীখন। আৰু এইবিলাক সৰু ষ্টন টাইপ লগোৱা আছে, তো ভাল লাগে। আৰু মই গুঠিছিলোঁ ইয়াতে, চাওক একদম এটা ইয়াতে আৰু কেপ দি পেলাই ইয়াতে এনেকৈ গুঠিছিলোঁ, খুব ধুনীয়া লাগে। তো এইখিনিয়ে মই আপোনালোকক দেখুৱালোঁ শাৰী আৰু মেখেলা চাদৰ। আৰু এতিয়া মই কি দেখাম। মই দুটা ফুলৰ টাব বনাইছোঁ। কিহেৰে বনাইছোঁ দেখুৱাই পেলাই ক'ম, বলক দেখুৱাওঁ এতিয়া। এয়া মই এই দুটা টাব বনাইছোঁ, আৰু টাব দুটা বনাইছোঁ চিমেণ্টেৰে। চিমেণ্ট আৰু এয়া কাপোৰখন চিমেণ্টত প্ৰথমতে ডুবাই লৈছোঁ, লৈ পেলাই এইটো আকাৰ দিছোঁ, দি পেলাই ৰ'দত শুকুৱাইছোঁ। এতিয়া শুকাইছে আৰু ইয়াতে লেপন দিব আছে, আৰু লেপন দিব লাগিব চিমেণ্টেৰে। আৰু এইটো সৰুটো বনাইছে মোৰ মায়ে, কিন্তু ভাল হোৱা নাই, সেইকাৰণে এইটো একো নকৰোঁ, এনেকৈ ৰাখি দিম। এইটো আৰু একো নকৰোঁ, এই দুটা ভাল হৈছে কাৰণে এই দুটাত মই ফুল ৰুম আৰু এই দুটা ৰাখি দিম, ধুনীয়াকৈ কালাৰ কৰিম লাষ্টত। আৰু মোৰ একো কাম চাম নাছিলে কৰিব লগা, তো মই এইটো বনাইছোঁ। এইটো কিহেৰে বনাইছোঁ? এইটো লাইজলৰ সেয়া আছিলে। আজি ইমান ধুনীয়া হৈ আছে আকাশখন, যদিও বহুত ৰ'দ দিছে, তথাপি আকাশখন ইমান ধুনীয়া হৈ আছে, চাই থাকিবলৈ মন যায় চাই থাকিলে। আপোনালোকক দেখুৱালোঁ, মোৰ যি দেখুৱাব লগা আছিলে আপোনালোকক গোটেইখিনি দেখুৱালোঁ। আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি ভাল লাগে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, বাই বাই।